নমস্কাৰ জনাইছোঁ সকলোকে কৰবী পিন্ছে অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোকে চাই থাকিব। আজি মই নিজ হাতে বোৱা মেখেলা চাদৰ দেখাওঁ আপোনালোকক। এইযোৰা ৰাণী কালাৰৰ মেখেলা চাদৰ। এইখন চাদৰ হয়। এই দহিও মই নিজে গুঠিছোঁ। আপোনালোকে যদি এনেদৰে দহি গুঠিব জানে তেতিয়া নিজে এনেকৈ ঘৰতে সূতা আনি কেনে চাদৰত দহি গুঠি ল'ব পাৰে। বেলেগত দিলেতো 100-150 লয়ে। তাতকৈ যদি নিজে এনেকৈ গুঠি লোৱা হয় তেতিয়াহ'লেতো পইচা নিজৰ ৰাহি হয় বহুত। আপোনালোকে কৰি চাব পাৰে। আপোনালোকে এনেদৰে চিম্পুলকৈ ফুল তুলি কেনে কাপোৰ বব পাৰে। বেলেগক দিলেতো এখন বোলে এখনে লাগে, তাতকৈ নিজে যদি ঘৰতে তাঁতশালত লগাই নিজৰ পিনো ৰৈ যায়। এইযোৰা সেউজীয়া কালাৰৰ। মই এইযোৰা নিজে বোৱা আছিলে। এইযোৰা ফুলো মই নিজে তুলিছোঁ, দহিও গুঠিছোঁ এনেকৈ নিজে সৰু সৰু। আপোনালোকে এনেদৰে ফুল তুলিব পাৰে। চাইড পটিকেইটাতো এনেদৰে সৰু সৰু ফুল দিছোঁ। ডাঙৰ এনেকৈ 3 লাইন দি দিছোঁ আৰু এইবিলাক পালহা এইবিলাক দি দিছোঁ। মাজে মাজে কাৰা পাৰি দিছোঁ। আপোনালোকে এইটো ডিজাইনত বব পাৰে ভাল লাগিলে। এইযোৰা ৰঙা কালাৰৰ পাহাৰকৈ এইটো ডিজাইন কৰা আছে সৰু সৰু গুঠনাৰে। এইযোৰা কাপোৰ পিন্ধিলে খুবেই ভাল লাগে। মই দহি বটা নাই, পিছত বটি ল'ম বাৰু নিজে। বৰ্তমান এনেকৈ আছে। আপোনালোকে এইটো ডিজাইনত ভাল লাগিলে ফুল তুলিব পাৰে, বেছি টাইমো নালাগে। চাইডত এনেদৰে 2 লাইন দি দিছোঁ সৰু সৰু গুঠনাৰে ফুল। এইযোৰা স্কাই ব্লু কালাৰৰ। এনেদৰে ডাঙৰ মাজত এলাইন ডাঙৰ গুঠনা দি দিছোঁ আৰু দুয়োপাৰে সৰু সৰু ফুল দি দিছোঁ। প্ৰতিটোতো এনেদৰে সৰু সৰু গুঠনাৰে ফুল দি দিছোঁ। এইখন চাদৰতো দহি বটা নাই, পিছত বটি ল'ম বাৰু। কাপোৰ কেইযোৰ যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।